দি আছোঁ দিয়ক চিত্ৰশিল্পৰ সমৃদ্ধ ইতিহাস, সেই ইতিহাসত আজি আমি যিসকল শিল্পী অপৰগৰাকী শিল্পীৰ চিত্ৰ ইয়াতে আমি দৰ্শন কৰি অভিভূত হ'লোঁ। ভাৰতীয় চিত্ৰশিল্প মানে আধ্যাত্মিকতাবাদ, ভাৰতীয় চিত্ৰশিল্প মানে প্ৰকৃতিৰ লগত এক নিবিড় সংযোগ স্থাপন, ভাৰতীয় চিত্ৰশিল্পী মানে ৰঙৰ ব্যৱহাৰ, ভাৰতীয় চিত্ৰশিল্পী মানে আঞ্চলিকতাবাদৰ বিভিন্ন দৃষ্টিভংগী। যেনেদৰে ভাৰতৰ চিত্ৰশিল্পীসকলে যুগে যুগে প্ৰকৃতিৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছে, আধ্যাত্মিকতাৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে, ঠিক একেদৰে আমাৰ জনজীৱনকো আৰু মানুহকো চিত্ৰিত কৰিবলৈ চেষ্টা কৰি আহিছে। ঔপনিবেশিক যুগত অবনীন্দ্ৰ ঠাকুৰে বোধহয় প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত আধুনিক চিত্ৰশিল্প এক নতুন মাত্ৰা দিবলৈ চেষ্টা কৰিছিল। আৰু অবনীন্দ্ৰ ঠাকুৰক সেই ভাৰত মাতাৰ ছবিখন যেনেদৰে বিষ্ণুৰাভাই অতি সাহসেৰে শংকৰদেৱ মাধৱদেৱক অংকন কৰি অসমীয়া জাতিক উপহাৰ দি গৈছে, তেনেদৰে অবনীন্দ্ৰ ঠাকুৰে পশ্চিমবংগত চিত্ৰশিল্পৰ আন্দোলন কৰি ভাৰত মাতাৰ সেই চিত্ৰ অংকন কৰি থৈ গৈছে। আৰু অসমতো আমি দেখোঁ হিউৱেন চাঙৰ ৰচনা অধ্যয়ন কৰিলে যে ইয়াৰ চিত্ৰকলাৰ ইতিহাস অতি পুৰণি আৰু প্ৰাচীন। ভাস্কৰ বৰ্মাই হিউৱেন চাঙক যথেষ্ট চিত্ৰশিল্প উপহাৰ দি পঠিয়াইছিল আৰু সেই কথা তেখেতৰ গ্ৰন্থত লিপিবদ্ধ কৰি থৈ গৈছে। আজি সেই দীঘলীয়া যি চিত্ৰশিল্পৰ পৰম্পৰা, সেই পৰম্পৰা আজি তেজপুৰৰ এই নতুন শিল্পীসকলে এক নতুন সংযোগ স্থাপন কৰিলে। মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জীৱেশ্বৰ বৰুৱা ডাঙৰে আধুনিক চিত্ৰশিল্পৰ সূচনা কৰিছিল অসমত। আমাৰ প্ৰজ্ঞা দাসে মহিলা হৈও প্ৰথমে আধুনিক চিত্ৰশিল্পৰ ইয়াতে সূচনা কৰিছিল। আজি সেই ইতিহাসত সেই পৰম্পৰাত এক নতুন সংযোগ হ'ল আমাৰ ১১গৰাকী শিল্পীৰ এই চিত্ৰ প্ৰদৰ্শন, এই চিত্ৰাংকন। আশা কৰিছোঁ ইয়াৰ পিছত আৰু ভৱিষ্যতে ইয়াতকৈও আমি তত্ত্বগধুৰ, ইয়াতকৈও আমি আৰু চিন্তনীয়, ইয়াতকৈও আমি আৰু আধুনিকতাক প্ৰতিনিধিত্ব কৰা চিত্ৰকৰ্ম তেখেতসকলৰ পৰা উপহাৰ পাম। আপোনাৰ স্বাধীনতা লাগে মোৰ ওচৰতে কৰি আছে, সকলোজনলৈকে প্ৰমাণ যাচিছোঁ। সুন্দৰ চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰিবলৈ বা তাক দুআষাৰ ক'বলৈ খুবেই ৰাহুলৰ লগত খুবেই এটা অন্তৰংগ ভাল পাৰিবাৰিক সম্পৰ্ক, যাৰ বাবে তেখেতৰ দাবীৰ কাৰণে দাবী নেওচিব নোৱাৰে আহি উপস্থিত হৈছোঁ ইয়াতে। কোৱা হয় পেইণ্টিংছ ইজ চাইলেণ্ট পয়েট্ৰি এণ্ড পয়েট্ৰি ইজ পেইণ্টিং ডেট স্পীক্স। গতিকে এই চিত্ৰ আৰু কবিতাৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। বিশেষকৈ কবিসকলে চিত্ৰ সম্পৰ্কে বা চিত্ৰশিল্প সম্পৰ্কে জনাটো বা অধ্যয়ন কৰাটো খুবেই জৰুৰী, যদিও এই বিষয়ত মোৰ জ্ঞান যথেষ্ট সীমিত। এই বিষয়ত আমাৰ জ্ঞানপীঠ বঁটা নিজৰে কবি হিমামণি ফুকন ছাৰে যথেষ্ট সাধনা কৰি কবিতা আৰু শিল্পৰ যে সম্পৰ্ক, সেই সম্পৰ্ক স্থাপন কৰি আমাক জ্ঞানৰ নিজৰা বোৱাই থৈ গৈছে। তাৰ পৰা আমি জানিব পাৰোঁ অসমত শিল্পৰ ইতিহাস, শিল্পৰ যি পৰম্পৰা। শিল্পই আমাৰ যি আৰ্টৰ ফৰ্ম, সেই ফৰ্মৰ ভিতৰত যেনেদৰে চিনেমা, নাটক, গান, কবিতা, সাহিত্য, পেইণ্টিংছ, আৰ্কিটেক্ট, এই গোটেইবোৰৰ ভিতৰতে সংস্কৃত সাহিত্যৰ অলংকাৰিকসকলে কবিতাক নাটককে যদিও আটাইতকৈ ৰমণীয় বুলি কয়, কিন্তু চিত্ৰাংকন বা চিত্ৰশিল্পৰ এক বিশেষ মাদকতা সভ্যতাই যুগে যুগে উপভোগ কৰি আহিছে। কিয়নো এই চিত্ৰশিল্পৰ জৰিয়তে আমাৰ লিপিৰ জন্ম হৈছে। এই চিত্ৰশিল্পই আমাৰ যি সভ্যতা, সেই সভ্যতা আজিৰ এই পৰ্যায়ত উপনীত কৰা, মানুহক মুখৰ ভাষা দিয়া, মানুহক যোগাযোগৰ এক মাধ্যম উপহাৰ দিয়া, সেই খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰ আগৰ গুহাৰ সেই চিত্ৰলিপিবিলাকে আমাক এই পৰ্যায়লৈকে মানুহক এই পৰ্যায়লৈকে অনা সহায় কৰিছে। আমি যদি সমগ্ৰ পৃথিৱীৰ চিত্ৰশিল্পৰ কথা আমি আলোচনা কৰিবলৈ যাওঁ, যদি মই সিমান নাজানো এই বিষয়ত, তথাপি আমাৰ মনলৈ আহে ভিনচেণ্ট ভেন গগৰ কথা, আমাৰ মনলৈকে আহে সেই ৰেনেছাৰ কথা। কিন্তু আমাৰ আটাইতকৈ ভাল লাগে বেছিভাগৰে চাগে ভিনচেণ্ট ভেন গগৰ কথা। ভিনচেণ্ট ভেন গগৰ কথা, যাৰ
চিত্ৰই আজিও সভ্যতাক মোহিত কৰি আছে। কিন্তু মই যিখিনি অধ্যয়ন কৰিছোঁ, মই জনাত বোধহয় পল চেটানকেই আধুনিক চিত্ৰশিল্পৰ জনক বুলি কোৱা হয়। আৰু ভাৰতবৰ্ষত ৰবি ৰাজা কওক আপুনি আজি কেনেকুৱা? আজি খুব ভাল লাগিল ইয়াতে। আৰু চিত্ৰ প্ৰদৰ্শনী বুলি ক'লেতো আপুনি ভালকৈ জানিব, তেজপুৰৰ এটা সুনাম আগৰে পৰাই পূৰ্বৰে পৰাই আছে। 1919 চনতে তেজপুৰত অসমৰ প্ৰথম চিত্ৰ প্ৰদৰ্শনী হৈছিল। আৰু ফাইন আৰ্টছ ডিগ্ৰীধাৰী বুলি ক'বলৈ অসমৰ প্ৰথম 5গৰাকী যি চিত্ৰশিল্পী আছিল, তাৰে ভিতৰত 2গৰাকী আছিল যোৰহাট আৰু ডিব্ৰুগড়। বাকী 3জন আমাৰ তেজপুৰৰ আছিল। আপুনি জানিব প্ৰতাপ বৰুৱাৰ কথা, তাৰপিছত প্ৰতাপ বৰুৱাৰ লগতে জগত সিং কছাৰী আছিল, তাৰপিছত আছিলে আমাৰ শোণিতপুৰৰ গজেন বৰুৱা। এই 3জন আছিল ফাইন আৰ্টছ ডিগ্ৰীধাৰী অসমৰ প্ৰথম চিত্ৰশিল্পী। সেই 2গৰাকীৰ সৈতে ডিব্ৰুগড়ৰ মুক্তানন্দ বৰদলৈ আৰু যোৰহাটৰ সুৰেন্দ্ৰ বৰুৱা। তেজপুৰৰ এইটো পৰম্পৰা অতীতৰ পৰা আছেই, চিত্ৰ, নাট্য, গীত, বাদ্য ইত্যাদিৰ বিষয়ে চৰ্চা। আৰু যাত্ৰা 5 আজি এই শীৰ্ষক এই চিত্ৰ প্ৰদৰ্শনীখন আজি 5টা বৰ্ষত ধৰি কিনে বিশেষকৈ ৰাতুমণি, নৱনীতা আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে শিকাইছে, তেওঁলোকৰ নিজৰ ইনষ্টিটিউটো আছে। ৰাতুমণিয়ে চাৰুকাৰু কলা মহাবিদ্যালয়ত তেওঁ ঘৰতে আৰ্ট শিকায়। এনে বিভিন্ন ধৰণে অৱশ্যে এইবাৰ যাত্ৰা 5 শীৰ্ষক এই যিখন চিত্ৰ প্ৰদৰ্শনী, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে আজি চালে কথাখিনি বুজিব পাৰিব, ভালকৈ তেওঁলোকেও বুজাই দিব পাৰিব। খুব সুন্দৰ হৈছে, ভাল হৈছে। আৰু বিশেষকৈ এইটো মানে অকল ছাত্ৰ ছাত্ৰী নহয়, এইবাৰ বিভিন্নজন মানুহ বিশিষ্টজন ব্যক্তি ইয়াত উপস্থিত আছে। আৰু প্ৰণৱ কুমাৰ বৰ্মন, তেওঁ অতিথি সমাহাৰ। হয়, তেওঁতো কবি বুলিয়ে সকলোৱে জানে, কিন্তু কবিতাৰেও চিত্ৰ আঁকিব যে পাৰি, প্ৰণৱ কুমাৰ বৰ্মন আজি এটা ডাঙৰ উদাহৰণ। তেখেতৰ বিষয়েতো কোৱাৰ মই ধৃষ্টতা নকৰোঁৱেই। সেই যথেষ্ট ভাল, সুন্দৰ আৰু খাৰাং খাজ শব্দৰে তেওঁ কবিতা লিখা এজন মানুহ। আজি আমি ইয়াতো সেই কথাটো কৈছোঁ, এজন খাৰাং খাজ কবি। তেওঁ আহি দ্বাৰ উদ্বোধন কৰি দ্বাৰ উন্মোচন কৰিলে। তেওঁ আজি থাকিব, গধূলিও থাকিব, অন্তৰংগ এটা আলাপো হ'ব। বৰ্ণ আৰু বাক্যৰ মাজত এটা আলোচনাও হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। গতিকে ভাল লাগিব, নিশ্চয় ভাল। আজি এই উপহাৰ সন্মানীয় অতিথি তুমি ঠিকমতো কেতিয়াবা মাতৃঘৰ সুবিধাৰে লৰোগাত নেৰোগাত শ্ৰমৰ বিৰোধীয় ঘটনা স্বাধীনতাভাৱে পিছদিনাই তোমাৰ ভিতৰত এটা কবিতা যায়। মই ধূমপান কৰিব নিচা তুমি এটা গানৰ চিগাৰে লক্ষ্যবোৰ দেউতাৰ ভূমিকা তেওঁলোকে কথাবোৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ঘৰৰ কেৱল পিতা মানুহ মানুহখিনিয়ে ক'ত আহি গেলাব দুখৰ চৰাই দুখৰ অৱস্থা মানুহখিনিয়ে ক'ত আহি গেলাব এই দুখৰ চৰাই যদি তুমি নদী যাবা মোৰ ভিতৰত জনপ্ৰমাণখিনি জানো পাৰি নাই পাৰিখিনি দুখৰ কথা হতো যদি অধিকাৰে তোমাৰ বাহিৰে নিৰ্বাণ নতুন দিনৰ আন খান ছবি চিন্তা কৰা সকল জন্মৰ ক্ষেত্ৰৰ আহি পাহৰা কৰে দেখি তুমি আধুনিকা বৰ্গলৈ সুখৰে আশা ধন্যবাদ।